Hey, hello, what's up guys and welcome to my channel NikhaVlog. So finally guys, aku আহিলো আপোনালোকৰ ওচৰত। তো আজি আকৌ এটা বেলেগ ভিডিঅ' আহিলো। বেলেগ ভিডিঅ' মানে কি? তো কমপ্লিটলি বুজি পাও প্ৰেতুলাৰ কি বাৰ্থডে নেকি? তো যেনেকৈ থাম্বনেলটো দেখি পাইছে, তো হেনেকে ইফালে হি বাচন ধুই আছে। আৰু আজি হল যেহেতু 3 তাৰিখ, তো জানে সকলোৱে আজি নিউ ইয়াৰৰ 3 তাৰিখ। তো এতিয়া আমি বনাই আছো ৰুটি আৰু লাউ ভাজি। বাজে কেইটা? তো এতিয়া বাজে 10টা আৰু আমি খাম এতিয়া নাস্তা। তো নাস্তা খাওয়ার আগতে তো যেনেকৈ থাম্বনেলটো দেখি পাইছে, তো অলপমান সেই ডাইৰেক্ট থাম্বনেলটো নাস্তা খোৱাৰ আগতে অলপমান ক্লিপছটো দেখাই দিওঁ। সেইদিনাখনৰ ক্লিপছটো যেহেতু 1 জানুৱাৰীৰ ভিডিঅ'টো আছিলে, তো ক্লিপছ মানে মই ভিডিঅ' শ্বুট কৰি থৈ দিছিলোঁ। তো ভিডিঅ' শ্বুট কৰিছিলোঁ, কিন্তু সেই আজি মই অলপ দেখাই আছোঁ আপোনালোকক। তো সেইদিনাখনৰ ভিডিঅ' ক্লিপছবিলাক আজি অলপমান দেখাই দিম। তামাম এনজয় কৰিছোঁ আমি ৰাতি। তো আজি কণ্টিনিউ কৰি থাকক, তো দেখাই আছোঁ। আৰু এইফালে চাওক পুৰা ডাবল কেক লগাই থৈ দিছে। মানে আজি কেক কাটিং হ'ব, যেহেতু হেপী নিউ ইয়াৰ। আজি নহয়, সিদিনাখনৰে এইটো মানে মই ক্লিপছবিলাক লগাই দি আছোঁ। তো মেইন মানে কি, মানে চাৰ্কেছৰ বাৰ্থডে বুলি ক'ব পাৰে। কিয়? যেহেতু নতুন বছৰ পৰিছিলে না, তো নতুন বছৰৰ প্ৰত্যেক বছৰে আমাৰ ইয়াতে মানে সেই কেক কাটা হয়। যেহেতু চাৰ্কেছটোৰ প্ৰত্যেক বছৰতে সেইটো নিয়ম কৰে, নতুন বছৰ পৰিলেই মানে সেই চাৰ্কেছৰ কেক কাটি দিয়ে। তো প্ৰেতুলাৰ বাৰ্থডে নহয়, তো আপোনালোকে ভাবিব নালাগে। আৰু মই এটা ড্ৰোন শ্বট দেখাই দি আছোঁ, আপোনালোকক কণ্টিনিউ কৰি দিম। তো দেখাই দিলোঁ মই কমপ্লিটলি, আৰু অলপ শ্বৰ্ট দেখাই দিম এতিয়া। তো কণ্টিনিউ কৰি থাকিব। মানে সেইদিনাখনৰ শ্বৰ্টবিলাক মই আজি দেখাই আছোঁ আপোনালোকক। তো মই আজি দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া প্ৰেতুলাই বনাই আছে ৰুটি, এইফালে দেখিবলৈ পাইছে। তো বলক আমি শ্বৰ্টবিলাক চাওঁ নেকি, সেইদিনাখনৰ শ্বৰ্ট। তো কণ্টিনিউ কৰি থাকিব, বাছ। এতিয়া আমি শ্বৰ্টটো চাওঁ, কেনেকৈ শ্বৰ্ট সেইদিনাখনৰ ৰাতিৰ পুৰা তামাম হৈ আছে, আজি ধামাকা হৈ আছে। আৰু বাহিৰত পুৰা বম লগাই দিছে, পুৰা ফাটি গ'লে আৱাজ। ফাইনেলি আমাৰ মানে পুৰা ৰেডি, আৰু এতিয়া কেক কাটিব। বহুত ডেন্স কৰিলোঁ, বহুত মস্তি কৰিলোঁ, যিহেতু হেপী নিউ ইয়াৰ। আকৌ এবাৰ সকলোকে হেপী নিউ ইয়াৰ। আৰু এতিয়া আমাৰ কেক চেক কাটিব পুৰা, এইফালে দেখিবলৈ পাইছে। এইটো এটা আমাৰ গ্ৰুপ ফটো হৈ আছে। তো ফাইনেলি আমাৰ গ্ৰুপ ফটো হৈ গ'ল, আৰু এতিয়া আমি মানে কেক কাটিম। তো কমপ্লিটলি চাই থাকিব, দেখিব। তো আমাৰ এটা গ্ৰুপ ফটো হ'ব, যিহেতু ল'ৰাবিলাকৰ। এতিয়া প্ৰেতুলাই অলপ মানে শ্বুট কৰিব। প্ৰেতুলাই দিওঁ মই কেমেৰাটো। হেপী নিউ ইয়াৰ। আমাৰ কেক কাটা হৈ গ'ল, আৰু দেখিবলৈ পাইছে। তো আমাৰ মানে যিমান সাৰ্কেছৰ ষ্টাফ আছে সকলোৱে আমি ইয়াতে মানে হেপী নিউ ইয়াৰ মানালোঁ, যেহেতু নতুন বছৰ। তো যদি ভাল পায় এটা ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো যদি নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত এনজয় কৰিলোঁ আজি, মস্তি কৰিলোঁ, যেহেতু হেপী নিউ ইয়াৰ আপোনালোকেও নিশ্চয় কৰিছে।
তো গাইজ কেনেকুৱা পালে চাই তো কমপ্লিটলি এনজয় কৰিছোঁ সিদিনাখন 1 জানুৱাৰীৰ দিন আপোনালোকে জানে সকলোৱে কৰিছে তো আপোনালোকে কৰিছে নে নাই কমেণ্ট কৰি জনাই দিব নিশ্চয় আৰু আজিৰ কাৰণে এইখিনি আছিল তো আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত ন কি তো আজিৰ কাৰণে বাই বাই আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আপুনিও যদি এজন অসমৰ অসমীয়া হয় বাই